বাইদেউ এনেই তুলি আছে হেৰি কোৱা নাছিলোঁ আৰু তাৰ বেমাৰটো ভাল হ'লে বিয়াখন পাতিম কিয়নো তহঁতৰ মতি গতি আৰু মোৰ বুজিবলৈ বাকী নাই তেন্তে আমাৰ কামবিলাক কি আধৰুৱা হৈ ৰ'ব কিন্তু মোৰ টকাবোৰৰ আশাটো তহঁতে পকেট কৰিবলৈ লোৱা নাছিলি এতিয়া মই মোৰ সিদ্ধান্ত মতে কাম কৰিম ঠিক আছে মা আমিও আমাৰ সিদ্ধান্ত ল'ম টকা নাপালে আইনৰ সহায় ল'ম এইখন ঘৰত পুলিচ থিয় হ'ব লাগিব শুনা বোৱাৰী উচ্চ শিক্ষাৰে শিক্ষিত নহ'লেও মই তহঁতৰ যত্নৰ বহু আগতেই প্ৰাক বিশ্ববিদ্যালয়ত পাছ কৰা তিৰোতা এতিয়া দিনৰ 4-5খনে লেটাৰ ল'বলৈ শংকৰদেৱ জ্যোতিপ্ৰসাদক চিনি নোপোৱা বিষয় নহয় আমাৰ দিনত দ্বিতীয় বিভাগত পাছ কৰিলে লিউ টলষ্টয় মাও চেতু অনন্ত কণ্ডলী আদি ভালদৰে জানিছিল গতিকে আইনৰ ভয় দেখাবলৈ নাহিবা টকাবোৰ উদ্যোগ তাৰ মানে তই টকা নিদিয়াটো খাটাং এই সন্মান তই নিজেই খুজি লৈছ তললৈ যাব পাৰিবি সাধু বাবু টকাই তহঁতক সঁচাই বলিয়া কৰি দিলে বাৰৰ সম্বন্ধও পাহৰি গলি সম্বন্ধ পাহৰাই নহয় একেবাৰে চিনি পেলাই কুণ্ঠাবোধ নকৰোঁ সম্বন্ধ চিনি দিবা কোনো কথা নাই ইয়াৰ 7 বছৰৰ পাছতেই মোৰ স্বামীৰ পৰা সম্বন্ধ চিঙি গৈছিল তেতিয়াৰ পৰাতো মই সংগ্ৰামেই কৰি আছো গতিকে সংগ্ৰাম কৰিবলৈ মই ভয় নকৰোঁ দেউতাৰ মৃত্যু হওঁতে তই মোৰ কৰ্মতে আছিলি জানো